पानबारिनि 2 नं गरायमारि सिलखुवारियाव फख्रियाव गोग्लैना बिबै आरो फिसौजोनि दुखुनांथावै जिउ खहा। बिजनीनि पानबारि 2 नं गरायमारि सिलखुवारियाव मोनसे बिखा खामथाव जाथाय। नखरनिनो गंसे फख्रियाव गोग्लैना बिबै आरो फिसौजो सानै सुबुंनि जिउ खहा जायो। थांनाय मैया फुंनिफ्रायनो बिबै आरो फिसौजोआ गोमानानै दंमोन। बेलासे समाव बिबैखौ न'नि उननि फख्रियाव दैयाव गोजावना थानाय नुनानै नखर आरो साखाथिनि सुबुंफोरा पानबारि पुलिसनो खौरां हरो। बिनि उनाव बिजनी महकुमा पुलिस मावख'गिरि आरो पानबारि पुलिस थानानि बिबानगिरिया जाथायथिलियाव सहैना 60 बोसोर बैसोनि एटा चन्द्रबान बिबि आरो 9 बोसोर बैसोनि फिसौजो समेला खातुननि गोथै सहखौ बोखांनो हायो। गामिनि रायजोफ्रा सन्देह खालामदों दि बिबैया फिसौजो समेला खातुनखौ रैखा खालामनो नाजानायाव गावबो दैयाव गब'फाना जिउ गोमादोंमोन होनना। दासान्दि जुब जुब अखा हानायनि जाहोनाव मानास दैमानि दैनि थाखोआ बारायना गामियाव हाबलांना फख्रियाव दैनि बिबांखौ बारा खालामदों। बे जाथायथिलियाव DSPआबो नुजाथिहैदों। আমি আজি আমার 2 নং গড়াইমারি সিলকুয়ারিত এজন আইতা আর এজন নাতি রাতিপুৱা প্ৰায় অনুমান 10 বজাৰ পৰা কোৱা হিচাপত নিৰুদ্দেশ হৈ আছিল। বিচাৰ আচাৰ কৰাৰ পিছত মানুহে আহি বিচাৰ আচাৰ কৰাৰ পিছত তেওঁলোকে পানী উপগি থকা দেখা পালে। তো আমি লগে লগে পানবাৰী আৰক্ষী থানাত আমি জনাওঁ। আমাৰ পানবাৰী থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেওঁলোকৰ আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোকৰ সৰজমিন তদন্ত কৰি আইতা আৰু নাতিনী পানীৰ পৰা তেখেতে উদ্ধাৰ কৰে, কিন্তু মৃত্যু অৱস্থাত তেওঁলোকে পায়। গতিকে যেহেতু কেইদিনৰ পৰা আমাৰ প্ৰচুৰ পৰিমাণে বৰষুণ হৈ আছে, ৰাইজৰ আনুমানিক ৰাইজে ভাবিছে বানপানী হোৱাৰ ফলতে যিহেতু পানীৰ পৰিমাণ বেছি হৈছে, বানপানী হোৱাৰ কাৰণে মানুহ দুজন আজি অকালত মৃত্যু হ'বলগীয়া হ'ল। তো আমি এনেকৈ আমি পাব্লিকৰ পৰা সন্দেহ কৰা হৈছে। গতিকে আমি ৰাইজৰ তৰফৰ পৰা এইটোৱে অনুৰোধ জনাওঁ যাতে বানপানীৰ কোনো ব্যৱস্থা আছে যদি পৰিয়ালটো একেবাৰে মানে দুৰ্ভোগীয় মানে পৰিয়াল, একেবাৰে নগণ্য পৰিয়াল, ৰাইজৰ পৰা এটা আহ্বান, বানপানী যিহেতু মানুহজনে অকাল মৃত্যু কৰে তেওঁলোকৰ পৰিয়ালৰ কিবা যদি চৰকাৰৰ ফালৰ পৰা বানপানীৰ পৰা সহায় সহযোগ কৰে ৰাইজৰ পৰা আমি এইখিনি আহ্বান জনাইছোঁ। পৰিয়ালটো যাতে বানপানী জৰুৰী আছিল তাতে মানে বানপানীয়ে আছিল, বানপানী পুখুৰীতে মানে তেওঁলোকে উদ্ধাৰ কৰিলে আৰু পানীৰ ধাৰ যাই আছিল পানীৰ ধাৰ যাই যোৱা সেইটোৰ পৰা উদ্ধাৰ কৰিলে। এতিয়া আমি সন্দেহ কৰিছোঁ মানাসৰ মানে পানীও বাঢ়ি গৈছে কেইদিনমান ধাৰাসাৰ বৰষুণৰ ফলত ৰাইজে চবেই সন্দেহ কৰিছে বানপানীৰ ফলতে পানীজন আটকিলে, বানপানী হোৱাৰ কাৰণে মানুহজনে অকালত মৃত্যু কৰিবলগীয়া হ'ল।